নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। বাছৰ কাৰণে ৰৈ আছোঁ। বাছত উঠি এতিয়া গৈ আছোঁ আমি কালীঘাট কালীমা মন্দিৰলৈ গৈ আছোঁ আমি। আমি মন্দিৰলৈ ভিতৰলৈ যাওঁ বুলি সোমাই গৈছোঁ। কৰিবলৈ কাৰণে প্ৰসাদ আৰু ফুল লৈ ল'লোঁ। লৈ আমি এতিয়া পূজা মন্দিৰ ভিতৰলৈ যাওঁ। মন্দিৰটোৰ চৌপাশ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। বহু দূৰৰ পৰাই মা কালীমা দৰ্শন কৰিবলৈ পোৱা হয়। যি মনোকামনা লৈ আহে সকলোবোৰ পূৰ হয়। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগ পাম আৰু নতুন এটা ভিডিঅ'।